গুড মৰ্ণিং সকলোকে। আজি যাব ওলাইছোঁ খুৰাহঁতৰ ঘৰত। আজি ইমান বছৰ হ'ল, সৰুৰে পৰা মানে কেতিয়াও খুৰাহঁতৰ ঘৰত গৈ পোৱা নাছিলোঁ। তো আজি প্ৰথমবাৰ যাব ওলাইছোঁ আৰু এইপিনে অকণমান পাৰফিউম লগাই লৈছোঁ আৰু এতিয়া মা বেটি মিলি ৰেডি হ'লোহি আমি। আৰু এয়া ভাইটি আহিছে আমাক নিবলৈ, কাৰণ ঘৰটো দেখা নাই আৰু সেইকাৰণে আৰু নিবলৈ আহিলে। আৰু লগতে স্কুটিখন নুমাই দিব দিলোঁ, ৰাতি ঘৰত সোমাই থোৱা আছিলে, তো সেই নুমাই দিব দিলোঁহি। আৰু এইপিনে ৰেডি হৈ ওলালোঁ আমি সকলোৱে। আৰু আহিয়ে দেখিলোঁ গোলাপৰ গছডাল দেখিছেনে, ইমানকৈ ফুলি আছে, ইমানেই ধুনীয়া লাগিল দেখি পেলাই। ৰঙা আৰু বগা বহুত ধুনীয়া লাগিছে। আৰু এইপিনে আমি আহিম বুলি খুৰীয়ে ধুনীয়াকৈ মানে পিঠা চিঠা বনাই থৈছে, সেয়া খালোঁ। খাই পেলাই মই আহিলোঁ অকণমান, যিহেতু গাঁৱত ঘৰ, অকণমান পিছপিনে মানে বাগানত আহিলোঁ। ইমান ভাল লাগে ন মোৰ গাঁৱৰ এই পৰিৱেশবিলাক, সেইকাৰণে মই এনেকৈ ঘূৰি থাকোঁ, মোৰ ভাল লাগে খুব, কিবা এটা মই নিজে নাজানো। এইপিনে ফোন আহিছে, মায়ে কৈছে সোনকালে আহা, ভাত বনাব লাগে। তো তেনেকৈ মোৰ মানে য'তে যাওঁ তালৈকে মানে মোৰ এই কিটচেন ডিপাৰ্টমেণ্টত যে একদম ৰেডি হৈ থাকে মোৰ কাৰণে, জানেনে। খুৰী মানে শুনিছে খুৰীয়ে যে মই বহুত ভাল বনাওঁ বুলি, মায়ে মানে কয় আৰু দেই, মই কিন্তু নাজানো মই কিমান ভাল বনাওঁ, মই নিজৰ প্ৰশংসা কৰা নাই। আৰু এইপিনে লফা দেখিছে ন, ইমানকৈ লগাই দিছে। তাৰপিছত বন্ধাকবি একদম অৰ্গেনিক হয়, কোনো ধৰণৰ মানে ইয়াতে সাৰ মানে ইউজ কৰা নাই আৰু, তো মেডিচিন ইউজ কৰা নাই। তো এয়া হৈছে একদম গোবৰ সাৰত প্ৰস্তুত কৰা, একদম ইমান ধুনীয়াকৈ লাগিছে, মোৰতো দেখি ভাল লাগিছে একদম। মানে খোৱাটো কথাটো বাদে দিয়া, এনেকৈ মানে ধুনীয়াকৈ লাগি থাকিলে যিকোনো বস্তু চাবলৈ ইমান ভাল লাগে, খাবলৈতো আৰু বেছি ভালেই লাগে, সেইটো আৰু নকওঁৱে। আপোনালোকে জানে যিবিলাক অৰ্গেনিক হয় কিমান সোৱাদ হয়। আৰু সেইডাল হৈছে ঝাৰুৰ গছ, দেখিছেনে ধুনীয়াকৈ ঝাৰুডালো লাগি আছে, একদম মানে ছিগিবহে লাগে। আৰু এইপিনে আমি আহিম বুলি পূৰা লোকেল চিকেন ধৰাৰ পদ্ধতি দেখিছে নহয়, একদম চাউল দিছে মুৰ্গীকেইটাক, তাৰপিছত আচাৰ এখন মাৰি দিছে, একদম ধৰি দিলে। আৰু লগতে খুৰীয়ে ধুনীয়াকৈ মাংসখিনি কাটি পেলাই মোক আনি দিলে। মই পিনে মছলা অলৰেডি ৰেডি কৰি থৈছিলোঁ, সেয়ে মাংসখিনি বনাই ৰেডি কৰিলোঁ। এইপিনে ভাইটিহঁতে আহিয়ে মাছ মাৰিব গৈছিলে। এয়া চাওকচোন, মাছ ইমান সোপা মাছ পাইছে, মানে কি ক'ম আপোনালোকক, দেখাইছোঁ চাওকচোন, মাগুৰে চাবনে, শ'ল মাছে চাবনে, পুঠি টেঙনা কি, মই কেইটামান লৈ আহিলোঁ পুৰি খাম বুলি। তাৰপিছত এয়া দেখিছেনে মানকচুডাল ইমান ডাঙৰ হৈছে, মানে কি ক'ম আৰু 10 কিলোমান হ'ব ইয়াত, দেখিছেনে। আৰু এনেকৈ খুৰাই সৰু সৰুকৈ ধুনীয়াকৈ কাটি দিলে। তাৰপিছত মায়ে ধুনীয়াকৈ মোক কাটি বাছি ৰেডি কৰি দিলে। এইপিনে মাছো বাছি থৈ দিছোঁ, এইখিনি ধুনীয়াকৈ ভাজি ল'মহি। আৰু এই মাছখিনি ভাজি ল'লোঁ, মছলা মানে ৰেডি কৰি লৈছোঁ মই, কেৰাহীটোতে তেল দিলোঁ, পিঁয়াজখিনি ভাজি ল'লোঁহি। আৰু এতিয়া ধুনীয়াকৈ এতে খুন্দনাতে জলকীয়া, আদা, নহৰু গোটেইখিনি খুন্দি ল'লোহি। আৰু বৰ্তমান কি জানেনে, খুৰীহঁতৰ ঘৰত আহি পেলাই মই বনাব একদম মানে ভালে লাগিছে। প্ৰথমবাৰ আহিছোঁ, তথাপিও খুৰীয়ে গোটেইখিনি যোগাৰ দিছে যিহেতু ভালে লাগে দেচোন দে। কিন্তু মানে অকণমান লাগিছে আৰু মোৰ হাতৰ মানে কেনেকুৱা পাব, যিয়ে হওক মোৰ মাহঁতেতো ভাল পায়, সেয়া মই জানোৱেই। আৰু এইপিনে মছলাখিনি ভাজি লৈ পেলাই মই কচুখিনি দি দিলোঁহি। আৰু ইমান যে সোৱাদ লাগে ন, আপোনালোকে এই ধৰণে বনাই যদি খোৱা নাই কেতিয়াবা খাবচোন। ঢাকনিখন লগাই দিছোঁ, এইপিনে ভাত পাতি দিছোঁ আৰু অকণমান গৰম পানী দি দিছোঁ। মই সদায় কচু বনালে কিন্তু গৰম পানী দি দিওঁ দেই। আৰু গৰম পানী দি পেলাই তাৰপিছত দি দিলোঁ মাছখিনি। আৰু কচুখিনি নহয় কি জানেনে, একদম ভাজি থাকোঁতে বইল হ'ল যিহেতু, এয়া ধুনীয়াকৈ পিছত ধুনীয়া কাটি দিলোঁ আৰু একদম ৰেডি হৈ গ'ল, দেখিছেনে। অকণমান সময় ঢাকি থৈ দিলোঁ। আৰু এইপিনে মাছ ভগোৱাত লাগি গৈছে। এয়া মাছ দেখিছে নহয়, মইতো মাছ দেখি একদম অবাক হৈ গৈছোঁ জানেনে, ইমান মানে মাছ পাইছেহি, কি ক'ম আৰু। আৰু এয়া কিমানজন মানুহ, গোটেইবিলাক এনেকৈ খলেবিলাক, আমি খলে কওঁ দেই, আপোনালোকে খালে বুলি কয় জানো, খলেবিলাক দি গৈছে। আৰু এতিয়া আমি